हेलो गाइस तो আজি कॉलेज जाऊँ মানে কি একচুয়ালি কথাটো হ'ল যে মানে বহুত দিন ভিডিও দিব পৰা নাই ন তাৰপিছত কি হৈছে মানে কলেজ আৰম্ভ হৈ গ'ল সেইকাৰণে মানে এতিয়া টাইমটো নাপাওঁ তেনেকৈ কলেজ থাকে লগতে আৰু কিছুমান বিজি শিডিউল থাকে তো মানে টাইমটো মিলাব পৰা নাই মই মানে ভাবি আছোঁ মিলামকৈ কিন্তু 2-3 মাহ হৈ গ'ল মই আজিলৈ মিলাব পৰা নাই টাইমটো তো মানে কি কৰোঁ দিনটোত ইমান কি কৰোঁ যে মই ইমান বিজি হৈ থাকোঁ ভিডিঅ' চিডিঅ' বনাব নোৱাৰোঁ তাকে বোলো আজি দেখাই দিওঁ তোমালোকক লগতে মানে চাই লোৱা মোৰ ডেইলি ৰুটিনটো যদি ইণ্টাৰেষ্টিং হয় আৰু যদি ইণ্টাৰেষ্টিং নহয় তথাপিও আৰু মানে যোনবোৰৰ কাৰণে ইণ্টাৰেষ্টিং হয় সেইবোৰৰ কাৰণে বনাইছোঁ চালেও চোৱা নাচালেও আৰু চাই দিয়া আৰু কি আছে ন ভিডিঅ'টো লাষ্টলৈকে চাই দিবা কি হয় এতিয়া স্কুললৈ ওলালোঁ মানে এতিয়া বাজিছে পূৰা 9:45 হৈছে এতিয়া মোৰ 10টা বজাৰ পৰা ক্লাছ আছে আমি আল্ট্ৰা লিজেণ্ডটো সেইকাৰণে মানে 10টা বজাত ক্লাছ নকৰোঁ আমি গৈ পাম 11টা মানৰ ওচৰতে গৈ পাম তাৰপিছত ছেকেণ্ড ক্লাছৰ পৰাই আৰু আৰম্ভ কৰিম আমি মানে ক্লাছ তাৰ আগতে মানে কি 6টা বজাৰ পৰা মোৰ টিউশ্যন থাকে 9টা বজালৈকে 9টা নহয় 8:45 মানলৈকে টিউশ্যন থাকে তাৰপিছত টিউশ্যনটো শেষ কৰি মানে গা পা চা ধুই কিনে বঢ়িয়াকৈ ওলাই আহোঁ আৰু 9:45 মানত তাৰপিছত এতিয়া এনেহ'লে জেনেৰেলি মানে মই বাইক লৈ যাওঁ কিন্তু আজি বাইক লৈ নাযাওঁ ভিডিঅ' বনাব লাগিবতো এতিয়া সেইকাৰণে মই মানে আজি অটো বা এনেকুৱা মেজিক চেজিক কিবা যদি পাওঁ তাতে যাম বুলি ভাবিছোঁ সেইকাৰণে আৰু এতিয়া ৰখোগৈ সিপিনে ৰাস্তাটো ক্ৰছ কৰিব লাগিব ৰাস্তাটো ক্ৰছ কৰি ৰখোগৈ তো চলিয়ে পাৰ হৈছোঁ ৰাস্তা গৈ পিনে চাওঁ এইপিনে গাড়ী নাই ইপিনেও গাড়ী নাই বঢ়িয়াকৈ পাৰ হ সেই আহি পালোঁ ক্ৰছ হৈ গ'লোঁ ৰাস্তাটো বঢ়িয়াকৈ তাৰপিছত এতিয়া মানে গাড়ী ৰখিম অলপমান দাই বাই ফেৰাম এনেকৈ বঢ়িয়াকৈ গাড়ী অহা নাই বাৰু এতিয়ালৈকে চাওঁ কেইটালৈকে গৈ পাওঁ মানে খেত্ৰী গৈ পাওঁতে মোৰ আধা ঘণ্টামান লাগি যায় তাৰপিছত আৰু গৈ খোজকাঢ়ি যামতো এতিয়া লেকচাৰ মাৰি যাই থাকিম লগৰবোৰ আছে সিহঁতৰ লগত গৈ পাওঁতে মানে 11টা বাজি যায়গৈ আৰু সেনেকৈ সেইটোৱে আৰু কিমান টাইম ৰখিম এই গাড়ী নাহে হা জলদি ঐ অটত নেহি যায়গে অটত গ'লেই বাপৰে কিমান সময় লাগি যাব 1 ঘণ্টা লাগি যাব খেতিলৈকে চলা 2000 years later দূৰত এখন মেক্সিম' অহা নিচিনা দেখা পাইছোঁ এখন ৰখাম বুলি ভাবিছোঁ মোৰ ৰখিব লাগিব এই ৰখ যাওঁ হাত পেলাইছোঁ ৰখি যাওঁ আহে সামনে মানুহজনী অলপমান ভিডিঅ' বনাই আছোঁ এইখন দি যাম আমি পূৰা খেত্ৰী গৈ পাম বঢ়িয়াকৈ এয়া আহি পালোঁ আমি ক'ত পালোঁ আমি এইটো তপাতলি পালোঁ তপাতলি ইয়াত মানুহ উঠাব অলপমান ইয়াত টাইম লাগি যাব মানুহ চাই আছে আছেনে মানুহ আছে নাই এই আজাও কৌন হে আজাও জলদি আজাও कोई है ही नहीं You and me hanging from the willow tree quietly drifting in the open breeze suddenly the wind blows you away from me now I see we were never meant to be. If only we could travel back in time. এনেকৈ তপাতলি নিবিড়া ধূপগুৰি পাৰ হৈ উলনি পাৰ হৈ আহি পালোঁ আহি কিমান টকাকৈ 15 টকা আছে তোমাৰ 5 টকীয়া আছে হা তোমাৰতো 10 টকাই ল'ব চাগে কিমান টকা মোৰ হা 15 টকা 5 টকীয়া খুচুৰা নাই আছে নহ'ব ন ঠিক আছে 5 টকা মানে খুচুৰা নাই তো আহি পালোঁ খেত্ৰী কলেজ মানে ডিমৰীয়া কলেজ তাৰপিছত পাৰ হওঁ ত'ত চালিয়ে পাৰ হওঁতে আকৌ এবাৰ লগৰ এটাক দেখিছোঁ
তাক মই ভাবি আছোঁ ইপিনে গ'ল নেকি, কিন্তু যোৱা নাই, সি ইয়াতে আছে লুচ্চাটো চালা এইকেইটা। ভাল কথা ক'বা দেই, বেয়া কথা নহয়। কি কৰি আছা এইবিলাক? মই মানে ভিডিঅ' এটা বনাই আছোঁ। মনদীপ কি গেম খেলি আছা? এইটো ক্লাছ কৰিব লাগে নাই? এইবোৰ হ'ল আমাৰ ফিউচাৰৰ ল'ৰা। COC এটেক দি আছোঁ ব্ৰ। COC এটেক, পাবজি সেইকাৰণে COC মানে ন? মই পাবজি খেলিছিলোঁ দুদিনমান, ঘৰত মানে নেটৱৰ্ক নাপায় সেইকাৰণে মই COC নেখেলোঁ। আচ্ছা বাৰু। কুবেৰ, মই মানে এটা বস্তু পাহৰি গ'লোঁ বুজিছেনে? কি পাহৰিলা? মাস্কখন আনিব পাহৰিলোঁ। এতিয়া এইপিনে মাস্ক আছে নাই? মাস্ক ইয়াতে পাই যাবা এখন। মাস্কখন মানে পাহৰি গৈছিলোঁ, এখন মাস্ক কিনি ল'লোঁ। এতিয়া মাস্ক মানে মোক এতিয়া আৰু আপুনি মানে তোমালোক বুলি কৈছোঁ দেই, কাৰণ সৰু সৰু মানুহ আছে ইয়াতে, মানে মুখখন দেখা নাপায়, মাস্ক পিন্ধা আছোঁ ন, প্ৰট'কল মানিব লাগিব। তো মই যদি নামানো আমাৰ ভৱিষ্যতে কি মানিব ন? আমি মানিম। আহি পালোঁ কলেজ। তো ক্লাছ কৰিম কৰি কেনে আৰু এইখিনি আৰু কিনো দেখাওঁ, ক্লাছ কৰিম ন। তাৰপিছত ক্লাছ শেষ হোৱাৰ পিছত আকৌ মোৰ ৰুটিনটো ষ্টাৰ্ট হ'ব, আকৌ আৰম্ভ কৰিম। তো আহি পালোঁ জুলজি ডিপাৰ্টমেণ্ট, ইটছ মাই ডিপাৰ্টমেণ্ট, মানে মই ইয়াত পঢ়োঁ, সেইটোৱে আৰু কথাটো। তো বাই বাই। ক্লাছ শেষ, যাব ওলাইছোঁ এতিয়া। বাই হেই, তই ইমান হাল্লা নকৰিবি। কিয় কৰিলে তাতে কি হ'ল? এনি প্ৰব্লেম? য়েছ আই হেভ। এই ল চাহ, চিনু কে লিয়ে 1 লাখ। একো নহয়, আপলোড কৰি দিম মই ভিডিঅ'। চৰ খাবি চৰ। নাই তো এইখনত মই কম্পিউটাৰ ক্লাছ কৰোঁ, থাৰ্ড আই এডুকেশ্যন চেণ্টাৰ। ইউজুৱেলি 2টা বজাৰ পৰা ক্লাছ আৰম্ভ হয়, কিন্তু আজি অলপমান সোনকালে কৰিছোঁ। হৈ গ'ল কম্পিউটাৰ ক্লাছ কৰি, হৈ গ'ল পূৰা। তাৰপিছত এতিয়া লগৰকেইটা বোলে কিবা কিবি খাই, অলপমান ৰুটি চুটি, তাৰপিছত খাই কেনে যামগৈ আৰু। তাৰপিছত অলপমান গৈছোঁ তাৰপিছত গৈ আছোঁ বোলো। তো ৰুটি চুটি খালোঁ, বঢ়িয়াকৈ পেট চেট ভৰি গ'ল আৰু আহি আছোঁ এতিয়া ঘৰলৈকে। তাৰপিছত দেখিছোঁ গোটেইবোৰ ট্ৰাকবোৰ পুলিচে ৰখাইছে, গোটেই খেতিৰ অভাৰব্ৰিজখনৰ পৰা আৰম্ভ কৰি একেবাৰে লাষ্টলৈকে ৰখাই আছে। শেষে নহয়চোন, ইমান ট্ৰাক আৰু এয়া ঘৰ আহি পালোহি মই। তাৰপিছত এতিয়া অলপমান ভাত চাত খাই লওঁ, ভাত চাত খাই আকৌ মানে ফুটবল খেলিব যাব লাগিব। ফুটবল খেলিম। তাৰপিছত আৰু ফুটবল খেলি কি কৰোঁ ঠিক নাই, কিবা কিবি হ'ব চাগে। মানে সন্ধিয়াটো অলপমান ৰেষ্ট পাওঁ বাৰু। তাৰপিছত সন্ধিয়া আকৌ মানে কি কথাটো ৱেইট হ'ব দে, মই ইয়াতে কয় মানে কি কথাটো হ'ল, সন্ধিয়া মই ভিডিঅ'টো বনাব নোৱাৰোঁ, কাৰণ তাতে সন্ধিয়া হ'লে মানে কি লাইটটো নাইকিয়া হৈ যায় ন, তাতে সন্ধিয়া মানে ভাল নহয় কাৰণে দিনতে বনাব লাগে। মানে দিনৰখিনিতে মই বিজি হৈ থাকোঁ, সেইকাৰণে মোৰ মানে ভিডিঅ'বোৰ নাহে আৰু আজিকালি। মানে আহিব, কিন্তু অলপমান টাইমটো মিলাব লাগিব, মিলোৱাৰ পিছত কৰিব পাৰিম আৰু তেনেকৈ। তো ইয়াৰ পিছত ফুটবল খেলিম। ফুটবল খেলিব ওলাই আহিলোঁ, বুট চুট পিন্ধি বঢ়িয়াকৈ। ফুটবলত গ'ল দিব পাৰোঁ নে নাই সেইটো বেলেগ কথা, খেলিব লাগে। একচুৱেলি মই ভাবোঁ জিম কৰাতকৈ ফুটবল বা যদি ৰানিং চানিং কৰা হয়, তেতিয়াহ'লে বেছি মানে হেল্থটো কিয়ৰ হৈ থাকে, সেনেকুৱা আৰু। ইটছ মাই পাৰ্চনেল অপিনিয়ন। তাৰপিছত এতিয়া বাজিছে 4টা। মই কলেজৰ পৰা পালোঁ কেইটাত, 3:45 মানত আহি পাইছোঁ। তাৰপিছত ভাত চাত খাই ওলাই আহিলোঁ। তাৰপিছত এতিয়া চাইকেল চলাই যাই থাকোঁ আৰু, নে কি কোৱা? মন হীৰা দৈ চাইকেল নহয় পিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা, ৰধলা পথাৰত। তো এনেকৈ গাঁৱৰ ভিতৰে আহি জংঘলৰ মাজেদি আহি পালোহি প্লেগ্ৰাউণ্ড, মানে অসমীয়াতে খেলপথাৰ। তো খেলি আছে ভাই লোক। এক ছেকেণ্ড ইপিনে খেলি আছে, মই ডাঙৰকেইটাৰ লগত খেলিম, সৰুকেইটা কাষত খেলি আছে ইপিনে। Was wrong to say I wouldn't change a thing, 'cause in the story of our lives, the best of times through color glass.
ফুটবল খেলি হৈ গ'ল। এতিয়া বাজিলে 5:10। আজিকালি আৰু ৰাতি সোনকালে হৈ যায় ন, আন্ধাৰ মানে সোনকালে হয় 5মান বজাতে, আৰু 4:30 মানতো ধৰক মানে ইপিনে মই য'ত ফুটবল খেলোঁ পথাৰটো সেইটো পাহাৰৰ ওচৰত আছেতো, সেইকাৰণে কুঁৱলীটো সোনকালে আহে তাতে, সেইকাৰণে বেছি সময় খেলিব নোৱাৰি। তাৰপিছত আগতে পাৰিছিলোঁ বাৰু, কিন্তু এতিয়া আৰু দিনটো ছুটি হৈ গ'ল, সেইকাৰণে আৰু মানে এতিয়া আহি আছোঁ এই ভালকৈ। এতিয়া ভাগৰটো লাগিছে বাৰু, তথাপি আৰু ভিডিঅ'টো বনাই দিছোঁ, কি কৰিবা আৰু তোমালোকক দেখাব লাগে বস্তুবোৰ। চ' was wrong to এতিয়া গৈ say. I মুখ হাত wouldn't ভৰি ধুম, গা change a ধুম, thing, 'cause তাৰপিছত in the আৰু story of our lives, we're destined এইয়া দেৱালী লাগিলে আৰু মানুহবোৰৰ। এতিয়া তোমালোকৰো যদি দেৱালী লাগে আৰু দেৱালী বম চম কিনিছা নে নাই, ফটকা চটকা? এই little now and then it creeps on back to shape my smile. আহি ঘৰ ইপিনে পালোহি। ত' এনেকৈ মানে মোৰ দিনটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতি মানে সন্ধিয়া 6টা 6:30 ভিতৰত শেষ হৈ যায়। তাৰপিছত বাকীখিনি মই প্ৰেক্টিকেল কৰি সেইখিনি সময়ত আৰু মই মানে আজৰি, আৰু সেই সময়ত মোৰ মানে কোনো ধৰণৰ বেলেগ বিজি কাম নাথাকে। মেছেজ কৰিম, টিভি চাম, তাৰপিছত ইপিনে গেম খেলিম, তাৰপিছত প্ৰেক্টিকেল এইবোৰ কৰিম, আৰু হ'ল কিবাকিবি কাম কৰিম, আৰু সেইটো আৰু পঢ়িম বুলি নকওঁ, প্ৰেক্টিকেল কৰিম। পঢ়িম বুলি কেতিয়াও ক'ব নোৱাৰোঁ, পঢ়িলে আমি এইবোৰ ইউটিউব বনাই থাকিব নালাগা হ'ল হয়। সেইটো আৰু কথাটো। তো এইখিনিতে মোৰ মানে চিডিউলটো শেষ হৈ যায়, আৰু সেইকাৰণে তোমালোকে গম পাইছে চাগে মানে এতিয়া কি হ'ল, ৰাতি হৈ গ'ল। এতিয়া আন্ধাৰত লাইটৰ পোহৰত ভিডিঅ' বনাই ভাল নালাগে। এতিয়া দিনৰ পোহৰত যি ভিডিঅ' বনাওঁ সেইটো মানে মজাই বেলেগ অলপমান, সেইকাৰণে আৰু ৰাতিটো নবনাওঁ। আৰু আহি কেনে ইমানবোৰ কাম চাম কৰি কেনে আৰু এলাও লাগে ৰাতি বনাবৰ কাৰণে, ৰাতি মানে স্ক্ৰিপ্ট লিখোঁ, সেইটো কথা আৰু। তো এইখিনিতে মই ভিডিঅ'টো খতম কৰি দিম। তো চি ইউ এগেইন।